গতিকে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাইছোঁ আৰু আজি ৰাজদীপ দা প্ৰশান্ত দা ইভাবাৰ কাৰণে মই আজি আপোনালোকৰ মাজত উপস্থিত হ'ব পাৰিছোঁ তাৰ বাবে আপোনালোক তিনিওকে মই অশেষ ধন্যবাদ জনাইছোঁ আৰু প্ৰথমতে মৰাণ বিহুৱে গাওঁ নেকি মৰাণ বিহু গালে সকলোৱে সহযোগ কৰিব লাগিব দেই এনেকৈ বহি থাকিলে নহ'ব
Thank you.